অ' এজন আজি যোৱাই নাই হ'বলা থৈ গতা চাওঁ স্কুটিখন ঘূৰাই দিওঁ উঠা নামা আহা কি হেমেৰা হেমেৰা কৰি আছা আহক দাদা আহক বহক কওকচোন কি বা লাগে এওঁৰ বাবে ভাল চাদৰ মেখেলা এযোৰ দেখুৱাচোন এওঁৰ বাবে বগা দিম নিশ্চয় এই বগা নালাগে বেলেগ কালাৰ চোৱাচোন আজিকালি চলিছে আৰু আচ্ছা এইটো চাওক মাৰ্কেটত নতুনকৈ আহিছে নিজৰা চইচ কৰাচোন তুমি তুমিয়ে চইচ কৰাচোন আজি তোমাৰ চইচটোকে চাওঁ মোৰ কিন্তু গোটেইখিনিৰ ভিতৰত এইযোৰহে বেছি পচন্দ লাগিছে হয় নেকি এইযোৰকে লোৱা তেনেহ'লে এইযোৰ ল'লো তেন্তে ন দিয়ক দিয়ক বেক কৰি এইটো তুমি বান্ধি দিয়াচোন ধুনীয়াকৈ পেকেটিং কৰি দিয়া অ' দামটো নুসুধিলেচোন এই বেছি নহয় পূজা বুলি আকৌ তুমি বেছি দাম নকবা নাই টকা 1600 দিব 1600 টকা হয় টকা 1400 দিছো দিয়া এইডোখৰ মূলে মূলে যায়গৈ এই হ'ব দিয়া আৰু দিয়ক আপোনাক বুলি দিছো আৰু হয় নেকি বেলেগক ঠিক আছে নক'ব দিয়া। খালি তোমাৰ গুগল পে আছেনে অঁ আছে অঁ গুগল পে কৰি দিম আৰু মই ঠিক আছে দিয়া তোমাৰ কিউ আৰটো দিয়া গৈছে নহয় অঁ ঠিক আছে দেই ঠিক আছে মাজে মাজে আহি থাকিব আহি থাকিম আহা ঐ ৰাজু মক্কেলটো কি কিনিলে জনীক ৰঙীন কাপোৰ কিনি দিছো ঐ দুইটাৰ মাজত কিবা এটা চলি আছে বুজিছ আজিহে গম পাইছ নেকি এই লম্পট মাষ্টৰতে গৈ তাই ঘৰত যেতিয়াই তেতিয়াই সোমাই থাকে আচ্ছা আৰু তাৰ ভাড়া ৰুমতো গৈ তাই সোমাই থাকে হে অঁ ঐ হওক দে সিহঁতৰ সেইখন কপাল বুজিছ কপাল নহয় এই মক্কেলটো তেল বাঢ়িছে তই জ্বলিছ নেকি মই জ্বলা নাই জ্বলামহে তাক আমাৰ চুবুৰীত আহি বেলেগ মক্কেলে মুক্ত বিচৰণ কৰাটো মই কেতিয়াও নিবিচাৰোঁ বৌ কৰবালৈ যায় নেকি তহঁতৰ ফালে আহিছো তই কলৈ যাও পখেনৰ ৰুমলৈ আহিছো অ' কিবা কাম আছে এনেই আহিছো অকলে অকলে কিমাননো ৰুমতে সোমাই থাকিম ঠিকে যা ওলাই আহিলে গা মন ভালেই লাগিব যা আহিছো দিয়ক কোনো নথকা মতা মানুহটোৰ লগত এই কিহৰ সম্পৰ্ক কথাটো নোহোৱা নহয় মিনতী অ মিনতী অ ৰীমা বৌ আহক আহক বহক ঐ কথাটো নোহোৱা নহয় কোনটো কথা এই চৰিত্ৰহীনজনী কথা তাই এতিয়া তাৰ ৰুমত সোমাই আছেগৈ সি তিনি টাইম ইয়াতে খোৱা বোৱা কৰে আনকি ৰাতি এপৰলৈকে সি সোমাই থাকে বা কম তিউতা নহয় দেই জীয়েক মৰা কেইদিন হৈছে তাই ৰমক জমকৈ পিন্ধি সেইখনকৈ ফুৰিছে নক'ব আৰু লাজে লগা হৈছে অনবৰতে সেইটো নামকে লৈ ফুৰে ঐ তাই এনেকৈ লীলাখিলা কৰি থকাতকৈ ধৰি বান্ধি তাৰ ডিঙু তোলমাই দিয়াই ভাল হ'ব কোনে ওলমাব শহুৱেক শয্যাগতই শাহুৱেকে তাই মৰিল বুলি বাদেই দিলে কিন্তু এনেকৈতো পৰিৱেশটো বেয়া হ'ব দিব নোৱাৰিবি এতিয়াই কিবা এটা ব্যৱস্থা নকৰিলে তাইক দেখি গাঁও আন বোৱায়ো বেয়া হ'ব কথাটো অৱশ্যে নোহোৱা নহয় ব'লকচোন নহ'লে তাই শাহুৱেকৰ ওচৰৰ পৰাই আহোঁ নালাগে যাবলৈ নালাগে যাব কিয় আমি ল'ৰাখিনিয়ে তাই শাহুৱেকৰ লগত কথা পাতিছোঁ এইবাৰ সি আহিলেই হ'ল তাত দে সোনকালে কিবা এটা কৰিলেই হ'ল আৰু সোনকালে কৰি আছোঁ খালি ফোন কৰিলে আপোনালোকে আহি গ'লেই হ'ল হ'ব দে ফোন কৰিবি
মই এতিয়া গৈহে থাকোঁ আৰু যাওক। নিজৰা নিজৰা প্ৰসেন আহা। ব'লা ৰাওৰা বুজিছানে কি হ'লনো? সি আহিছে যোৱা। ঠিক আছে। হেল্ল' ক'ত আছ? পটককে সি আহিছে। হেল্ল' ক'ত আছে? পটককে আহকচোন। আহিছে ঠিক আছে, দেৰি নকৰিব, পটাপট আহক। বৌ আহ। দাদা চৰিত্ৰহীন দুটাক উলিয়াই আনক। আকাশ যা উলিয়াই আন, কি চাই আছ? ভাল কাম কৰা নাই কিন্তু দেই। ইয়াক চাওঁ ভালকৈ মাৰধৰ নকৰিবি ৰচোন। গাম আহিলে চকে খোলা। সিহঁতক বান্ধি থৈছা যে, কেছটো কি? কামবাৰ দাইটি এহেঁত দুটাই চুবুৰীটো পৰিৱেশ ধ্বংস কৰি দিছে, যাৰ বাবে আজি এইটো শাস্তি দিব লগা হৈছে। বুঢ়া খুৰা, মায়ে কোৱাৰ দৰে আমাৰ এওঁলোকে ভবাৰ দৰে আমি একো বেয়া কাম কৰা নাই। তেনেহলে ক'ৰ পৰা কি হ'ল মোক ভালদৰে বুজাই কোৱাচোন। মায়ে মোক বেলেগ কৰি দিয়াৰ পিছত কি কৰো এতিয়া? যি আছে যি নাই লাজমান কাটি আকৌ এবাৰ যাওঁ নেকি? মা, অ মা,
কি হ'ল কিয় তই ফালি আছ মা কালি দুপৰীয়াই যি ভাত খোৱা চাউল কেইটামান দিয়কচোন মৰি যা তই মোৰ কি হানি পৰি গ'ল বিয়া হৈ আহি ল'ৰাটো মোৰ খাই তোৰ ভোক গুচা নাই হেৰা সংসাৰৰ ইমান তিতা কেহা খাবলৈ তুমি মোক অকলে কিয় এৰি থৈ গলা সেই এক্সিডেণ্টত তোমাৰ লগতো ময়ো আছিলো কিন্তু কণা বিধাতাই তোমাৰ মৃত্যুৰ বাবে মায়ে মোক মই এতিয়া কেনেকৈ জীয়াই থাকিম দাদা বস্তু কেইটামান লাগিছিল বস্তু পাবি কিন্তু বাকী দিব নোৱাৰিম দেই প্ৰথমে কৈ লোৱাটো ভাল বাকী দিওঁতে দোকানৰ লাল বাতি জ্বলি গৈছে হয় বাৰু ময়ো আগৰ বাকীখিনি দিব পৰা নাই বেয়া নাপাব দাদা এতিয়া বস্তু দুটামান দিয়ক অহা সপ্তাহত মই একেলগে দি দিম বেয়া নাপাবি তোক মই সেইকাৰণে আগতে কৈ লৈছো পইচা পাতি নিদিয়ে হ'লে সদায় সদায় বাকী ধৰ্মশালা পাইছে দোকানৰ পৰা ওলাই অহা পিছত বাটত এজন মহাপুৰুষ লগ পালো নিজৰা দোকান আহিছিলা নেকি কি হ'ল তোমাৰ মনটো মাৰি আছা যে নাই দিয়ক কোৱাচোন কি হ'ল দাদা কিনো কম মোৰ দুখৰ কথা কালি দুপৰীয়াই যি ভাত খোৱা এতিয়ালৈকে লঘোণে আছো ঘনে আছা কিন্তু কিয় ঘৰত চাউল দাইলৰ পৰা ধৰি একো এটা বস্তুৱেই নাই মাক চাউল কেইটামান বিচাৰিলো নিদিলে দোকানলৈ আহিলো বাকী বিচাৰি বাকী নিদিয়ে কি যে কৰিম ভাবিবই পৰা নাই তুমি বেয়া নোপোৱা যদি এইটো ৰাখা নালাগে দাদা পিছত আকৌ ক'ৰ পৰা ধাৰ মাৰিম দিব পাৰিলে দিবা নোৱাৰিলে নালাগে আৰু তোমাৰ মানুহটোৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে সেই হিচাপত চাবলৈ গ'লে তোমাৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে লোৱা কিন্তু কোনো কিন্তু নাই তুমি লঘোণে থাকি কষ্ট পোৱাতকৈ দুটামান বস্তু কিনি ল'ব পাৰিবা লোৱা অশেষ ধন্যবাদ দেই দাদা হ'ব দিয়া ধন্যবাদনো কি কথা মানুহৰ বুজাবুজিটোহে মেইন যোৱা কি কি লাগে কিনি লোৱাগে এইখিনিলৈকেতো ঠিকেই আছিল কিন্তু নিজৰা নিজৰা ইমান চিঞৰ বাখৰ কৰি আকৌ কোন আহিল অহ দাদা আপুনি বুজিছা নিজৰা তোমাৰ দুখৰ কথা শুনি মই দিনতে অকণ খাই দিলোঁ চালা পৃথিৱীত এনেকুৱা শাহু থাকেনে ৱাইফজনী লঘোণে থাকে চাউল কেইটামান বিচাৰিলেও দিব নোৱাৰে বুজিছা দোকানৰ পৰা অহাৰ পাছত মই তাক ঠিকছে গালি দি থৈ আহিছোঁ অকলশৰীয়া মানুহ তোমাক সহায় কৰিবলগীয়া কোনো নাই সেইবুলি তুমি কি লঘোণে থাকিবা নেকি দাদা আপোনাৰ পৰা 500 টকাটো নোলোৱা হয় চৌকাত এতিয়াও জুইয়ে নজ্বলিলে হয় একো নাই দিয়া 500 টকা মই বহুত উৰাই আছো নিজৰা নাকান্দিবা মই আছো নহয় তুমি বিচাৰিলে মই তোমাৰ প্ৰতিটো অভাৱ পূৰাই যাম মাথো তুমি দাদা আপুনি কি ক'ব বিচাৰিছে তুমি মোক
আপুনি ইমান নিজ কথা ভাবিব পাৰিছে? মই অভাৱত পৰি আপোনাৰ পৰা 500 টকা ললো বুলি আপুনি মোক চৰিত্ৰহীন বুলি ভাবিছে নেকি? ওলাই যাওক, এতিয়াই ওলাই যাওক মোৰ ঘৰৰ পৰা। এই ঠাকুৰীজনী, মই কি ৰামায়ণ সহ্য হোৱা কথা ক'লো। আপোনাৰ বাবে ৰামায়ণ শুদ্ধ নহ'ব পাৰে, কিন্তু মই এজনৰ নামত সেন্দুৰ পিন্ধাৰ পিছত পৰপুৰুষ হোৱাৰ কথা কোনোদিন ভাবিব নোৱাৰো। ভালে ভালে কৈছো, চিঞৰ বাখৰ কৰাৰ আগতে আপুনি ইয়াৰ পৰা ওলাই যাওক। ঠিক আছে, ইমানখিনি বচন শুনাৰ পিছত মই ইয়াত ৰৈ থকা প্ৰশ্নই নাহে। যোৱাৰ আগতে এষাৰ কথা কৈ থৈ যাওঁ, মগজটো ঠাণ্ডা হ'লে ভালকৈ কথাটো ভাবি চাবি। এৰা, তোমাৰ এয়া চৰিত্ৰ, মই থকা পাছতো তুমি? এইবোৰ তাই চব সাজি সাজি কৈছে। এইবোৰ সকলো সঁচা। আপোনাৰ প্ৰস্তাৱত সন্মতি নিদিয়াৰ কাৰণে আজি আকাশ, তোমাৰ লগত মই 1 ছেকেণ্ডো নাথাকো। ধৰা, শুনাচোন। নিজৰা, তেওঁক কেনেকৈ লগ পালা? তেওঁৰ নাম পহেন। কলেজত আমি একেলগে পঢ়িছিলো। পঢ়াৰ সময়ছোৱাত আমাৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ আমাৰ গাঁৱৰ স্কুলখনত জইন কৰিছে আৰু সিদিনা মই এইজনী নিজৰা নহয়নে বাৰু? তুমি নিজৰা নহয়নে? হয়, তুমি প্ৰসেন নহয়নে? অ', তুমি ইয়াত যে? ময়ো তাকে সুধিম বুলি ভাবিছিলো, তুমি ইয়াত কিয়? ইয়ালৈ মোক ট্ৰেন্সফাৰ দিছে। এইখন স্কুলতে জইন কৰিছোঁ, আজি মোৰ 4 দিন হ'ল। তুমিতো বিয়া হৈছিলা এইটো হাজত যে? বিয়াৰ এসপ্তাহ পাছত আমি দুয়োটা মাৰ ঘৰৰ পৰা আহি থাকোতে বাইক এক্সিডেণ্ট হৈছিল আৰু তেতিয়াই। কি ক'বা, এইবোৰ সকলো ভাগ্যৰ চকৰি। বাৰু তুমি অহা যোৱা কৰা নে থাকা কৰবাত? এইখন গাঁও দেখিছানে? এই মনেশ্বৰ বৰুৱা ঘৰ, সিহঁতৰ ঘৰতে ৰুম এটা লৈছে। সদায়নো কিমান অহা যোৱা কৰিবা, কষ্ট হয় নহয় বাইক চলাই চলাই। হয় নেকি? সেইখন গাঁৱতেতো মোৰো ঘৰ। অ', হয় নেকি? ব'লা তেন্তে, মোৰ ৰুমটো চাই যাবা আৰু তোমাৰ ঘৰটো চিনাকি হৈ যাম। মোৰ ঘৰটোৰ যিহে অৱস্থা, নেলাগে যাব, লাজহে লাগিব মোৰ। এই লাজ কৰিবলৈনো কি আছে, ব'লা ব'লা বাইকতে উঠা। ঠিক আছে বাৰু, ব'লা। মই গাড়ীখন ঘূৰাই লওঁ। আহা ভিতৰলৈ। আহা আহা। বহা ইয়াতে। তুমি এইটো ঘৰত থাকা? অ', থকা খোৱা সকলো ইয়াতেই। ইয়াতে যে কিয়? সেইবোৰ বহুত কথা, কম দিয়া কেতিয়াবা। খুৰা, মোৰ দুখৰ কথা জানি প্ৰসেনে মোক নিস্বাৰ্থভাৱে সহায় কৰিব ধৰিলে। আজি মই প্ৰসেনৰ ওচৰত ঋণী, কিন্তু এই মানুহখিনিয়ে ভবাৰ দৰে মই একো অসৎ পথত ভৰি দিয়া নাই। দাদা, নিজৰক মই আজিলৈকে কোনো বেয়া দৃষ্টিত চোৱা নাই। হয়, মই ইয়ালৈ আহোঁ, তাইও মোৰ ৰুমলৈ প্ৰায় যায়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ধোঁৱা তুলসীৰ পাত। প্ৰসেন, মানুহৰ মানসিকতাবোৰ আজিও এলান্ধুগুলিয়াই হৈ আছে। চৰিত্ৰহীন দুটা কথা কম। আনক সমালোচনা কৰাৰ আগতে এবাৰ নিজৰ ফালেও চাব লাগে। ৰবা ৰবা, অৰা এই ৰাস্তাডাল খোলা হ'ব ৰাইটি। মই যিমানখিনি বুজিছো, ইহঁতৰ গাত অলপো দুখ নাই। দাদা, এই ঘটনাটোৰ পিছত মই আৰু এইখন গাঁৱত কেনেকৈ শিক্ষকতা কৰিম?
তই ইয়াত থাকিব নালাগে, গুচি যা এইখন স্কুলৰ পৰা। যাম নিজৰা। মানুহে মিছা খচা কৰি আমাক এটা কলংক জাপি দিলে। আজিলৈকে মই তোমাক কোনো বেয়া দৃষ্টিত চোৱা নাছিলো, কিন্তু এই মানুহখিনিয়ে মোৰ মনত এটা চেলেঞ্জ আনি দিলে। নিজৰা, পত্নীৰ বিয়োগৰ পিছত যদি এজন পুৰুষে পুনৰ দ্বিতীয় বিবাহ কৰিব পাৰে, তেন্তে তোমাৰ দৰে সুখিত আৰু নিষ্পেষিত এগৰাকী নাৰীও পুনৰ বিবাহ কৰিব পাৰা। সোহেন, তুমি কি ক'ব বিচাৰিছা? তাৰ মানে নিজৰা, আজিৰ এই ঘটনাটোৰ বাবে তোমাক মই নিজৰ কৰি লৈ সমাজত এটা বিপ্লৱ আনিব বিচাৰিছো। প্লিজ একচেপ্ট মি নিজৰা। দিয়া, হাতখন দিয়া। তোমালোকৰ এই ডিচিশ্যনৰ ওপৰত মই কোনো মাত দিব নোৱাৰো। এতিয়া সকলো ঘৰা ঘৰি যোৱা আৰু ময়ো গৈ থাকো। আৰু তোমালোকেও এনেকুৱা মিছা সন্দেহ কৰি মানুহক হাৰাশাস্তি নকৰিবা।